হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছে নিশ্চয়। মই আজি চিম্পল হাঁহৰ ৰেচিপি ৰান্ধিবলৈ লৈছোঁ। সকলোৱে জানেই হাঁহৰ মাংস কেনেকৈ ৰান্ধে। চাওঁচোন আহক মই কেনেকৈনো ৰান্ধিছিলোঁ। প্ৰথমে মাংসখিনি মই চাফা কৰি লৈছোঁ। তাৰপাছত মই মাংসখিনিত সৰু আলু দিছিলোঁ যিহেতু, সেইকাৰণে আলুখিনি চাফা কৰি ল'লোঁ। লগতে মই 4টা বিলাহী কাটি ল'লোঁ। মই ৰান্ধিবলৈ লোৱা মাংস যিহেতু 4 কেজি আছিল, সেইকাৰণে মই নিজৰ আন্দাজমতে 2 চামুচ ধনিয়া পাউডাৰ, 2 চামুচ জিৰা পাউডাৰ, 2 চামুচ হালধি, আৰু 2 চামুচ গৰম মছলা লৈছিলোঁ। তাৰপাছত মই অলপ মাংসখিনিৰ জোখত আদা নহৰু পেষ্ট বনাই ল'লোঁ আৰু লগতে মই আধা কেজি পিঁয়াজ কাটি ল'লোঁ। এতিয়া মই কেৰাহীত মিঠাতেল দি আগতে কাটি থোৱা সৰু আলুখিনি অলপ ফ্ৰাই কৰি ল'লোঁ। আলুখিনি ফ্ৰাই হয় মানে মই মাংসখিনিৰ আগতে ৰেডি কৰি লোৱা মছলাখিনি একেলগে সানি ল'লোঁ। আদা নহৰু পেষ্ট, জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি, গৰম মছলা সকলোখিনি মই একেলগে মিক্স কৰি ল'লোঁ। আলুখিনি এতিয়া মোৰ ফ্ৰাই হৈ গ'ল অলপ, আৰু এতিয়া মই কাঢ়ি লৈছোঁ। এতিয়া মই আলু ফ্ৰাই কৰা তেলখিনিতে দিবলৈ লৈছোঁ কেইটামান শুকান জলকীয়া, কেইখিলামান তেজপাত, কেইটামান গোটা জিৰা, ডালচেনি আৰু ইলাচি। এইখিনি অলপ ভজাৰ পিছত মই কাটি থোৱা বিলাহীখিনি দি দিলোঁ। বিলাহীখিনি সোনকালে গলিবৰ কাৰণে মই অকণমান নিমখ দিলোঁ। বিলাহীখিনি গলি যোৱাৰ পিছত মই কাটি থোৱা পিঁয়াজখিনিৰ অলপমান দি দিলোঁ আৰু বাকীখিনি পাছত দিম। আগতে মই মাংসখিনিত নিমখ দিয়া নাছিলোঁ, সেইকাৰণে এতিয়া আন্দাজমতে নিমখ দি আকৌ মাংসখিনি সানি ল'লোঁ। পিঁয়াজ বিলাহীখিনি ভালদৰে ভাজ খোৱাৰ পাছত কেৰাহীত মই মাংসখিনি দি দিলোঁ। মাংসখিনি অলপ সময় ভজাৰ পাছত আকৌ মই ঢাকন মাৰি 5 মিনিটমান সিজিবলৈ দিলোঁ। 5 মিনিট পাছত ঢাকনখন খুলি যেতিয়া মাংসখিনিৰ পৰা তেল ওলোৱা দেখিলোঁ, তেতিয়া তাত মই এটা গাজৰ কাটি দিলোঁ। তাৰপাছত মই আগতে ফ্ৰাই কৰি থোৱা আলুখিনি দি দিলোঁ। আলুখিনি দি ভালদৰে মিক্স কৰি আকৌ মই 5 মিনিট ঢাকি থলোঁ। 5 মিনিটৰ পাছত আকৌ ঢাকন খুলি মই বাকী থকা পিঁয়াজখিনিৰ লগতে কেঁচা জলকীয়া দি আকৌ মিক্স কৰি অলপ সময় ভাজি থাকিলোঁ।
মাংসখিনি ভালদৰে সিজাৰ পাছত মই অকণমান গৰম মছলা দি দিলোঁ। শেষত মই মাংসখিনিত কেইটামান কেঁচা মটৰো দি দিছিলোঁ, কিন্তু মোৰ ভিডিঅ' কৰা নহ'ল। আপোনালোকে যদি মোৰ এই চিম্পল ৰেচিপিটো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।